वेलकम टू माय यूट्यूब चैनल। आज আকৌ পুনৰ নতুন এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকলৈ। আপোনালোকে যিহেতু গম পাইছে আমি 3 দিনমানৰ কাৰণে মাজুলী আহিছোঁ, সেয়েহে যিমান পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইমানো দেখুৱাব পৰা নাই, আমাৰ হাতত ইমানো সময় মিলা নাই, সুবিধা হোৱা নাই বস্তুবোৰ দেখুৱাবলৈ আপোনালোকক। সেয়েহে আজি এখন নতুন সত্ৰলৈ আহিছোঁ। বলকচোন যাওঁ, সত্ৰখনত কিনো আছে চাওঁগৈ বস্তুবোৰ, আৰু যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকক আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথম পৰা লাষ্টলৈকে চাই থাকক। এতিয়া বলক। মাজুলী চামগুৰি সত্ৰ পাই গ'লোহি। সত্ৰ ওচৰত এয়া বলক, ভিতৰত যি যি আছে দেখাবলৈ চেষ্টা কৰিম। বলক গৈ থাকোঁ। এয়া চব বিভিন্ন ধৰণৰ মুখা বনাই সজাই থৈ দিছে। আপোনালোকে ঘৰত উলিয়াই দেখিম, ঘৰত উলিয়াই দিছোঁ উলিয়াই লওঁ। সিংহ বনাই আছে। নামঘৰ আছে, গৈ আছোঁ নামঘৰত। গোপিনীয়ে নাম লৈ আছে। বলক দেখুৱাম আপোনালোকক, চাই থাকক। এয়া দেখিছে আপোনালোকে, ইমান ধুনীয়াকৈ গোপিনীয়ে নাম লৈ আছে নামঘৰত। এয়া দেখিছে। ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু অন্য এটা ভিডিঅ'ত লগ পাই আছোঁ। আজিলৈ বাই বাই।